বৰ্তমান যুগ 2023 চন তথাপিও বৰ্তমান গাঁৱলীয়া সমাজ ব্যৱস্থাত দেখিছে প্ৰধান যাতায়াতৰ ব্যৱস্থা হৈছে চাইকেল আৰু এই চাইকেলে হৈছে গাঁৱলীয়া সমাজ জীৱনৰ একমাত্ৰ যাতায়াত ব্যৱস্থা আৰু এয়া দেখিছে মোৰ সন্মুখত এয়া চাইকেল আৰু চাইকেল লৈ মানুহে এঠাইৰ পৰা আন ঠাইলৈ ৰাওনা হয় যি সময়ত সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুল যাবৰ প্ৰয়োজন সেই সময়ত দেখিছে এয়া গৰু চৰোৱাত ব্যস্ত আৰু এনে পৰিস্থিতিত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হয় আৰু এনেদৰে অশিক্ষিত হৈ পৰে বহু গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালী আৰু কিদৰে গাঁৱলীয়া অঞ্চলৰ পৰিয়ালে জীৱন অতিবাহিত কৰিছে এয়া চাওক কিমান দুখদায়ক জীৱন আৰু গাঁও অঞ্চলৰ মহিলাসকলে কিমান কষ্ট কিমান পৰিশ্ৰম কৰি জীৱন অতিবাহিত কৰিছে এই ভিডিঅ'ৰ যোগেদি আপোনালোকে এবাৰ ভালকৈ চাই লওক বৰ্তমান মই আছো অসমৰ এখন গাঁৱত আৰু এই গাঁওখন হৈছে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটত অৱস্থিত এখন গাঁৱত আৰু ইয়াৰ গাঁৱৰ পৰিৱেশ আপোনালোকক সম্পূৰ্ণ দেখাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেদি আৰু এইখনেই নহয় আৰু বাকী কেইখন মানুহ ঘৰো দেখাব চেষ্টা কৰিম আৰু বাকীখিনি গাঁৱৰ পৰিৱেশ সকলোখিনি এই ভিডিঅ'ৰ যোগেদি দেখাব চেষ্টা কৰিম আৰু চেনেলত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ইতনা মেহনত কৰ ৰহা হूँ ছাবস্ক্ৰাইবটো বনতা হে ভাই और চাই লওক গতিকে ইমান এটা সৰু এটা পজা যিহেতু এই সকলোকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে আৰু ইহঁতৰ জীৱন ধাৰণ প্ৰণালী যিমান পাৰোঁ দেখাব চেষ্টা কৰিম আৰু যিখিনি মধ্যম শ্ৰেণীৰ লোক আপোনালোকে নিশ্চয় আপোনালোকে কিবা এটা ডিনাৰ কৰোঁতে যেনেকৈ ডাইনিং টেবুলত বহি খায় গতিকে এওঁলোকে কেনেকৈ ধৰণে আহাৰ গ্ৰহণ কৰে সকলোখিনি দেখাব চেষ্টা কৰিম গতিকে ব'লকচোন চাই লওঁ ভিডিঅ'টো শেষ হ'লে গতিকে যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ না কোনো চকী না কোনো টেবুল কেনেদৰে আহাৰ গ্ৰহণ কৰিছে এই গাঁৱলীয়া জীৱনৰ মানুহে গাঁৱলীয়া জীৱনত এনেদৰেই জীৱন অতিবাহিত হয় দৰিদ্ৰ লোকসকলৰ মাজত আৰু কেনেদৰে কোনো বিচনা নথকাকৈ এনেদৰে বাৰান্দাত শুই পৰিছে যিহেতু গৰমত চলাবলৈ কোনো পাংখা নাই আপোনালোকৰ চাগে ধনী ধনী মানুহবিলাকৰ ঘৰত পাংখা আছে AC আছে ইয়াত চব কোনো পাংখা নাই AC নাই এনেদৰে বাৰান্দাত হাৱা লৈ বতাহৰ অপেক্ষাত এনেদৰে বাৰান্দাত শুই পৰিছে এতিয়া কি কামত যাও নেকি কাম যায় সদায় ডেইলি কাম যাও নে আৰু তোৰ মানুহজনী কাম যায় নে কাম যায় গ'ল আৰু কামত গ'ল এতিয়া মই যাওঁ ঠিক আছে ঠিক আছে তোৰ মা ক'ত গ'ল কামলৈ গ'ল তোৰ বাবা কামলৈ গ'ল কেইটা বজাত আহিব ৰাতিকে আহিব দিনটো তহঁতি ইয়াতে এনেকৈ খেলি থাকিবি নে বহুত গৰু দেখোন গৰু চৰাও নে এৰাল দিয় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গৰু চৰাব লাগে 10টা গাখীৰ খীৰাবলগীয়া আছে নেকি দুপৰীয়া ভাত নিজে খাই যাওঁহি নে লৈ যাওঁ
স্কুল পঢ়া জানো নপঢ়া নহয় স্কুল এৰা কিমান দিন হ'ল না 2 বছৰমান বেছি হ'ল গৰুকেইটা কিন্তু শকত হৈ আছে দেই এতিয়া যা আৰু দুপৰীয়া লগ পাম দেই এপিনা চব এইখিনি লাইন পাত তহঁতি চবেই গৰু চৰাও নে এইফালে চব লাইনকে এক লাইনকে পাত লাইন তোৰ কেইটা গৰু আছে 4টা তই অকলে চৰা নে তোৰ 13টা তোৰ 10টা আৰু ইয়াক মই ৰাতিপুৱা দেখুৱাইছিলে দেখিছে আপোনালোকে আৰু তোৰ কেইটা আছে 4টা তোৰ 18টা বা পোৱালি সৰু যদি 18টা গৰু অকলে চৰা তোৰ 9টা তোৰ 7টা আৰু এতিয়া দিনটো এনেকৈ ইয়াতে গছৰ তলতে খেলি থাকিবি নে আৰু দুপৰীয়া ভাত খাবলৈ যা আৰু তোৰ তেতিয়া ভাত খাবলৈ যাওঁতে কোনে চাই দিয়ে গৰুবিলাক বাকীবিলাকে চাই দিয়ে তাৰপিছত চবেই তেনেকৈ পাল পাতি মানে ভাত খাবলৈ যাওঁ ন তাৰপিছত ভাত খাই আহি গোটেই দিনটো থাকি সন্ধিয়া সময় যাবিগৈ আৰু ইয়াতে এনেকৈ চাওঁতে খেলি থাকিবি ঠিক আছে বাৰু দেই খেলি থাক আৰু সিহঁতৰ লগত এখন ল'লোঁ ধুনীয়া চেলফি গোটেই গাঁওখন নহ'লেও কিছু পৰিমাণে দেখুৱাব চেষ্টা কৰোঁ আপোনালোকক আৰু এতিয়া গৈছোঁ আন এটা ঘৰলৈ গতিকে সেই ঘৰৰ পৰিৱেশ এতিয়া দেখুৱাই যাম গতিকে ব'লকচোন আৰু ইয়াত দেখিছে এইটো এটা ঘৰ গতিকে ইয়াৰ দিয়ে সোমাই যাওঁ আৰু ইয়াত দেখিছে ঘৰৰ অৱস্থা আৰু এয়া দেখিছে এজনী মানুহ বহি আছে ভাঙিলে কেনেকৈ ভাঙিলে পুতুলে কি কাৰণে ভাঙি দিলে এনে আহি আছিলোঁ তো আৰু এইটো মেডিকেলত দেখাব লাগে নলয় আমাৰ হাৰ্ডি বেকাৰ হৈ গ'ল নাই এইখিনি বেকাৰ হৈ গ'ল আৰু কোনো ট্ৰিটমেণ্ট কৰা নাই মেডিকেল চিনি পোৱা জানো ক'ত আছে বাৰু টাউনত আছে কিন্তু গৈ পোৱা নাই মেডিকেলে চিনি নাপোৱা চাগে হয় নাই গৈছিলোঁ নহয় এবাৰ কেলে ঘূৰি যাবলৈ কৈছিলোঁ পইচা পাতিয়ে নাই পইচা নালাগে নহয় মেডিকেলত নলয় বাৰু আকৌ ইয়াৰ পৰা যাওঁতে গাড়ী ভাড়াটো লাগে দিবলৈ দিগদাৰ হৈ যায় ন তো গাইছে দেখিছে যদি কোনোবাই যদি সহায় কৰিম বুলি ভাবিছে আৰু ইয়াত নাম্বাৰ দিয়া থাকিব গতিকে আপোনালোকে সহায় কৰিম বুলি ভাবিছে যদি সহায় কৰিব পাৰে গতিকে অৱস্থা চাই লওক আৰু হাত ভাগি গ'ল যিহেতু কোনোবা এজন ব্যক্তিয়ে হয়তো হাতত মাৰি দিলে আৰু বেলেগ মানুহৰ হাতত হয়তো কেছ কৰিলেহেঁতেন আৰু ইয়াত কেছ কৰিবলৈও ক্ষমতা নাই হয় নাই গতিকে কেছ কৰিলে আকৌ ওলটাই পিটিব হয় নাই গতিকে চাই লওক গতিকে যদি কোনোবাই যদি ভাবিছে কিবা এটা হেল্প কৰিম গতিকে কৰিব পাৰে গতিকে অৱস্থাটো চাই লওক আৰু এতিয়া তেওঁৰ ঘৰৰ ভিতৰৰ অৱস্থাটো আপোনালোক দেখুৱাই দিছোঁ এয়া চাওকচোন ঘৰৰ ভিতৰৰ পৰিৱেশ আৰু চাওক এখন ভাল বিচনা নাই ইয়াত দেখিছে বিচনা চাওক বাঁহেৰে তৈয়াৰ কৰা গতিকে কেনেকুৱা এটা পৰিস্থিতিত জীয়াই আছে আহি এতিয়া পথাৰৰ মাজত আৰু বৰ্তমান এতিয়া এটা গোমধানৰ সৈতে গোমধান পুৰি থোৱা আছিলে আৰু তাকে এতিয়া খাইছোঁ গতিকে বহুত ভাল লাগে গোমধান পুৰি খোৱা গতিকে আপোনালোকে খাইছে নাই ক'ব খালি অলপ শুকাই গ'লে কিন্তু খাবলৈ বহুত বেয়া যেতিয়া কেঁচাই কেঁচাই গছৰ পৰা ছিঙি অনা হয় পুৰি খাই शंभु 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 महादेवा शंभु 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 महादेव शंभु 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 महादेवा शंभु 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 महादेव शंभु 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 महादेवा शंभु 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 महादेव कर्पूर गौरम करुणावतारम
सारे सारं भुजगेन्द्रहारं सदा হেল্ল' বন্ধুসকল, কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো? আৰু আজি এই ভিডিঅ'টোত গাঁৱলীয়া জীৱনৰ মানুহৰ লাইফষ্টাইলৰ বিষয়ে দেখাব চেষ্টা কৰিলোঁ। আৰু গাঁৱলীয়া জীৱনৰ মানুহে কিমান কষ্ট কৰে, কিমান পৰিশ্ৰম কৰে, আৰু বৰ্তমান গাঁৱলীয়া সমাজ ব্যৱস্থাটো যে এনেকুৱা এটা অৱস্থা হৈ আছে আমাৰ অসমত, আৰু যিহেতু বৰ্তমান এটা আধুনিক যুগ, এই আধুনিক যুগতো যে গাঁৱলীয়া সমাজ ব্যৱস্থা কেনেকুৱা হৈ আছে তাৰে এটা ভিডিঅ'ৰ যোগেদি দেখাব চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি কিবা ক'ব লগা আছে কমেণ্ট কৰিব। আৰু ইমানখিনি কষ্ট কৰিছোঁ ইমানখিনি এটা ভিডিঅ' কালেক্ট কৰিবৰ বাবে, গতিকে ইমান কষ্টৰ বাবে এটাতো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু ইমান কষ্টৰ বাবে এটা ছাবস্ক্ৰাইব। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, আৰু টেক কেয়াৰ, বাই বাই।